তো হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে নেকি? বাকী আজি আমি এয়া পানীৰ জাৰ্ক লৈ একদম ওলাই গ'লোঁ মানে খানা খাম বুলি। জলমুখত গ'লে এয়া পিছফালে আছে স্পট আৰু ইয়াৰ লগৰবিলাক আছে। আইডি এটা অঁ যাই আছোঁ আৰু গাইজ মানে এইয়া পিছফালে আহি আছে আৰু তো এতিয়া দেখাই আছোঁ আপোনালোকক সিহঁতক। এইয়া আগফালে চাওক, আমাৰ কেনেকুৱা দৃশ্য চলি আছে মানে একো দৃশ্য চলা নাই। ইমান ধুনীয়া নেচাৰেল পৰিৱেশ। কালি পকা গৰমটো একদম ৰ'দটো বিৰাট বেয়া কৰি দিছে প্ৰথম কথা, আৰু গাছ কাঠ কুকুৰ হাত চালা হাত দে গাইজ চাই থাকক। বহুত পিছত আছে গাইজ সিহঁতে, আৰু ধুনীয়া ধুনীয়া মৰম লগা কিউটি ছোৱালী আপোনালোকৰ মাজত মই আজি ঠেলি দিম। কমেণ্টত জনাব কোনটো লাগে। ঠিক আছে সেয়া গাইজ, আমি আহি পাই একদম মানে ইয়াতে পূৰা আলপাচনি ধৰি দিলোঁ আৰু মানে ইফালে কণী বইল, ইফালে মাংস বইল হ'ব, ইয়াতে গাহৰি আৰু আছে আৰু ব্ৰইলাৰ আছে কিবা কিবি, আৰু ইফালে চা সিফালে উমলি আছে কিবা আৰু সৰু চুলি, আৰু ইফালে চবেই একদম কামে কামে লাগিছে। আছিলে প্লেনিং 15-10 জন, আহি আমি 7 জন। কণীটো আহিছে না, উতলাইছে নাজানো নহয়। কণী ফাৰ্ষ্ট টাইম বইল কৰিছোঁ। এইয়া দাদা কিবা এটা কৈ দিয়ক। আলু লেকাই আছে, কেইটা আলু বেয়া পালি একো নকয়। আৰু তাৰমানে একচুৱেলি চবেই ভোকত আছে একচুৱেলি গাইজ, ময়ো আছোঁ ভোকত, কিন্তু আমি স্প্ৰাইট এটা আছিলে খালোঁ, বঢ়িয়া লাগিল খাই, ভালে লাগিল। বাকী চাই থাকক, নহ'লে আৰু কিবা খৰি চৰি ফালি অলপ দেখা পাই নাপালোঁ, পাহৰি গৈছোঁ মই যে ব্লগ বনাই আছোঁ। খানা খাৱা একদম পানী কৰি দিল গাইজ। বৰষুণ আহি আছে, এয়া একদম টিপ টপ বৰষুণ একদম পুৰাপুৰি। মই এতিয়া চাংঘৰৰ ওপৰত উঠি আছোঁ গাইজ, মানে একদম পুৰা বৰষুণ পৰিছে। এইফালে খানা বনাই আছিলোঁ আমি, খানা বনোৱা এতিয়া এইফালে গুচি গৈছি, একদম পুৰা চাৰখাৰ বনাইছি মানে একদম। এতিয়া আমি উঠি আছোঁ চাংঘৰত। এইয়া মৰম লগা ছোৱালীজনী চাওঁ, কৈছি এতিয়া আৰু এইফালে তো গাইজ এয়া সুমন, আৰু এইফালে মই, আৰু এতিয়া মই নাও চলা আছোঁ মানে ইয়াক অকণমান ঘূৰাই দিওঁ মানে। হা কি কৈছা? কি জেগাত আছোঁ মানে আৰু কেতিয়া চান্দুবিত আছোঁ। চান্দুবি এইফালে এইটো পাৰ হেৰি চান্দুবি মানে কি হেৰি বুলি কয়, জলমুখৰীয়া বুলি কয়। তাৰপিছত আৰু সেনেকৈ মই নাওটো চলাই আছোঁ এনেকৈ। ইয়াক ক'লোঁ যে উঠা নেকি বুলি, উঠে বোলে। তো চব সেইটোৱে আৰু বৰষুণ দি আছে, বৰষুণৰ মাজে মাজে এনেকৈ আৰু পকা ৰ'দো দি আছে গাইজ। এইয়া পানীৰ টোপালত আপোনালোকে গম পাইছে চাগে, মানে এই আৰু বৰষুণ দি আছে মাজে মাজে বঢ়িয়াকৈ, কিনকিনীয়া বৰষুণ, মইনা নুঠে মটৰত মুৰাটো। এয়া চাই লওক গাইজ চান্দুবিৰ ভিউ। আজি আমি আছো এয়া চান্দুবিৰ অপজিট চাইড, আৰু ভিউটো চাওক। অকণমান ৰ'দটো ওলাইছে আৰু বৰষুণ গৈ, আৰু অকণমান বৰষুণ পৰি আছে। ইমান যে ভাল লাগিছে মানে মই বুজাব পৰা নাই, আপোনালোকে নিজে চাওক চিনটো। চাব দে হেল্ল' নৰু চলাবা এইগিলা কথাই যাব, ব্লকত যাব এইগিলা কথাই। চলা এইটো চলা, হয়তো এক চাইডে মাৰিলে হ'ল, বাছ মোক লৈ যাওঁ তালৈকে বল। এতিয়া ব্লগ এতিয়া যাবি, ভিডিঅ' এতিয়া ৰলিং হৈ আছে। গাহৰি খোৱা সেইটো পাছৰ কথা, এইটো তই ফাৰ্ষ্ট টাইম সেইটো লচোন। ধৰ না, মই তোক শিকাই আছো না, ধৰ না। এইটো চাইড মাৰ, ভিডিঅ'টো পাছত হ'ব, ইফালে মাৰ। এই দেইছা মই তো কৰাই দিম তো কেতিয়া। ফাল্টু কৰা নাই অ, নহয় এতিয়া ইয়াৰ পৰা নহ'লে মই ইমান সৰু নাওখনত তাক লাগি কেনেকে যাম। তো গাইজ ই মানে কি এতিয়া চাচোন চাই, ইয়াৰ মোবাইলটো ৱাটাৰ প্ৰুফ চাগে, সেনেকে মোক দি আছে মোবাইলটো, মানে ট্ৰেন্সফাৰ কৰি আছে আৰু মানে ইয়াক মানে ভিডিঅ' বনাই দিব লাগে সেনেকে। আৰু অলপ আগুৱাই দে, ক্লিয়াৰ বঢ়িয়া। ओके गाइस, अभी इधर बेलसा मारो। हाँ हाँ वीडियो करीम ना। बढ़िया बढ़िया ভাল बढ़िया। हाँ সুমনৰ আপোনালোকে দৃশ্যবিলাক চালে, কেনেকৈ নাও চলাইছে
আদা মৰি চৰি অলপ হাৰা মুৰা একো জানা নাই মই কেনেকে জানিম সিটো সদায় চলে মই নাজানো এইবিলাক বনমাখা সি মোক ইয়াৰ মাজত আনি ফচাই দিছে গাইজ ফচাই দিছে একবাৰ দেখা দে নিজকে একদম বেয়া হৈছে খামি জামি একদম মানে ভিউটো চাওক একদম ধুনীয়া ইটো বাৰু আহিয়ে থাকে ওচৰতে ইমান ধুনীয়া আপোনালোকে আহিব পাৰে গাৰ্লিকৰ পৰা বেছি দূৰ নহয় ন মামা কি জাগাটো কি উমচুৰ নহয় লোকেশ্যনটো গাৰ্লিকৰ ৰাইট চাইডে সোমালে হৈ গ'ল আৰু হোমষ্টে বুলি লিখাই থাকে হোমষ্টে কি বাৰু সেইটো আছিল তোমালে যাম তো গাইজ ফাইনেলি আমাৰ দানা আহি গ'ল এনেকে খালো আৰু অকণমান ন দাদা খাইছে বঢ়িয়া বঢ়িয়া এইটো গাহৰি এই দাদা এইফালে ৰান্ধনি এইটো একদম দালিৰ পৰা আদি কৰিলেগে মানে নাই ভাল হৈছে দেই ভাল হৈছে বঢ়িয়া এনেকে একদম গোটেইখিনি আইটেম বনাইছে আৰু এইফালে বঢ়িয়া আৰু এনেকে মানে খাই আছো আৰু এইটো চালাড ব্ৰইলাৰ এইফালে ভাজি দালি চালি আছে আৰু মই এইফালে গাহৰি সুমন তই কিবা কবি হা নকওঁ বোলে খা আৰু মানে দাদা কিবা ক ভাত আঞ্জা ভাল হৈছে না এইফালে ভাত খাই আছে বাকী কোৱা কিবা হা তোমাৰ হৃদয়খন লাগে আকৌ ভাতৰ লগত মাত্ৰ তোমাৰ হৃদয় মানে অকমান কমি হৈ আছে তোমাৰ হৃদয়খন হলে ভাল হয় আকৌ দিয়ক গাইজ চাই থাকক খাই আছো এইফালে কণী এইফালে খাৱা খাই মানুহ নাই খাম আৰু এতিয়া অলপ দেৰিকে এইটো ব্ৰইলাৰ খাই আছো মোকে একেবাৰে দি দিছে খাই আছো আৰু তেনেকে দিয়ক তো আহিলো গাইজ বৰষুণৰ মাজে মাজে আমি এনেকে যাওঁ এতিয়া ঘৰলৈ যাওঁ এইয়া পানী জাৰটো উঠাই ললো তাৰ তলত আছে কিবাটো পাতি আৰু এইফালে সুমন এইফালে দাদা এইফালে কিবা এইফালে ছোৱালীবিলাকতো জানাই এই কিবা কিবা আছিল নহয় এনেকে এই কিবা বাই বাই নহয় পাব 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 বলো না এ বুন্দু যাও তো চলো গাইজ গৈ থাকো আমি তো দিয়ক লগ পাম আকৌ আপোনালোকক নেক্সট ব্লগত তো সুমন বাই বাই দি বাই 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 গাইজ বাই বাই ঐ আই লাভ ইউ তো ঐ মাছ মাৰি থৈ দে